হেল্ল' ৱেলকাম টু বি বড়ো ক্লাছেছ। আজি আমি দশম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যাৰ বিষয়ে আমি আলোচনা কৰিম আৰু আগন্তুক মেট্ৰিক পৰীক্ষাত বাস্তৱ সংখ্যাৰ পৰা কি ধৰণৰ MCQ কুৱেশ্যনছ আহিব পাৰে তাৰ বিষয়ে মই আলোচনা কৰিব ওলাইছো। সো আমাৰ কুৱেশ্যন নম্বৰ 1, যদি a equal 2 to the power n into 3 square into 7, b equal 2 into 3 square into 5, c equal to 2 into 3 into 7 আৰু ABC লসাগু লসাগু 2 to the power 3 into 3 square into 5 into 7 তেন্তে n ৰ মান হ'ব। তো আমাৰ চাৰিটা অপচন দিয়া হৈছে, অপচন এ 1, অপচন বি 2, অপচন সি 3, অপচন ডি 5। গতিকে আমাৰ শুদ্ধ অপচনটো আমি নিৰ্ণয় কৰিব লাগে। আমি যদি এতিয়া কুৱেশ্যনটো ভালদৰে চাওঁ, তো এৰ উৎপাদক হৈছে 2 3 7, বিৰ উৎপাদক 2 3 5, সিৰ উৎপাদক 2 3 7 আৰু ABC লসাগু 2 to the power 3 into 3 square into 5 into 7। তো আমাক লাগে n ৰ মানটো। এতিয়া আমি যদি অংকটো ভালকে চাওঁ, তেতিয়া আমি দেখিবলৈ পাম যে 2ৰ যেটো ঘাত আছে, 2ৰ ঘাতটো কি n, আৰু ইয়াতে এৰ উৎপাদক 2, বিৰ উৎপাদকো 2, সিৰ উৎপাদকো কি 2, মানে 2 হৈছে ABC তিনিটা সংখ্যাৰে এটা উৎপাদক। আৰু ABC লসাগু হৈছে কি লসাগু 2 কিউব 3 স্কয়ার 5 into 7, গতি এটা উৎপাদক হৈছে কি 2। আৰু যদি লসাগু ABC আমি যদি চাওঁ, তেনে 2ৰ 2 যেটো উৎপাদক আছে, 2ৰ ঘাতটো কিমান আছে 3 আছে। গতিকে ইয়াতে n ৰ মানটো কি হ'ব 3। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কি n equal to 3। সো অপচন সি 3 এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। ঠিক একেদৰে আমি 2 নম্বৰ কুৱেশ্যনলৈকে আগবাঢ়ো। গতিকে 2 নম্বৰ কুৱেশ্যনটো কৈছে স্কয়ার রুট অফ 28 এটা অপরিমেয় সংখ্যা। গতিকে তলৰ কোনটো আটাইতকৈ সৰু বাস্তৱ সংখ্যাৰে স্কয়ার রুট অফ 28 পূৰণ কৰিলে পূৰণফল এটা পৰিমেয় সংখ্যা হ'ব। আমাক অপচন 4টা দিছে, অপচন এ স্কয়ার রুট অফ 28, অপচন বি স্কয়ার রুট অফ 28/2, অপচন সি 3√7 আৰু অপচন ডি √7/2। গতিকে এই অংকটো আমি কি ধৰণে সমাধান কৰি, প্ৰথমতে আমি চাওঁ কাক আমি পূৰণ কৰিব লাগে। স্কয়ার রুট অফ 28 কি আটাইতকৈ সৰু বাস্তৱ সংখ্যা, আটাইতকৈ কি সৰু বাস্তৱ সংখ্যাৰে স্কয়ার রুট অফ 28 পূৰণ কৰিলে পূৰণ ফলটো এটা পৰিমেয় সংখ্যা হ'ব। প্ৰথমতে স্কয়ার রুট অফ 28, তো স্কয়ার রুট অফ 28 মানে হৈছে কিমান 2 স্কয়ার ইনটু 7, অৰ্থাৎ স্কয়ার রুট অফ 28 ৰ ভ্যালু 2√7। গতিকে এতিয়া আমাৰ অপচন কেইটা কি দিয়া আছে, অপচন এ √28 মানে হৈছে 2√7। আমার বি নম্বর অপশন দিছে স্কয়ার রুট অফ 28/2, স্কয়ার রুট অফ 28 মানে হইছে 2√7 ডিভাইডেড বাই 2, 2 ক্যান্সেল, গতিকে থাকিল √7। অপশন সি 3√7 আর অপশন ডি দিয়া হইছে √7/2। ইয়াতে চাৰিটা অপশন আছে, চাৰিটা অপশন যেতিয়া আমি সিম্পলিফাই কৰিম, প্ৰথম অপশনটো হ'ব 2√7, দ্বিতীয়টো বি2 হ'ব √7, সি 3√7 আৰু ডি √7/2। এই গোটেইকেইটা অপশনেৰে আমি যদি √28 অৰ্থাৎ 2√7 পূৰণ কৰো, পূৰণ ফলটো এটা আমাৰ পৰিমেয় সংখ্যা হ'ব। কিন্তু আমাৰ প্ৰশ্নটো হৈছে এই পৰিমেয় সংখ্যা হ'ব ঠিকই, কিন্তু আটাইতকৈ কোনটো সৰু বাস্তৱ সংখ্যাৰে স্কয়ার রুট অফ 28 পূৰণ কৰিলে পূৰণ ফলটো এটা পৰিমেয় সংখ্যা হ'ব। গতিকে এই গোটেইকেইটা অপশনৰ ভিতৰত আটাইতকৈ সৰু অপশনটো, সৰু বাস্তৱ সংখ্যা কোনটো আমাৰ 2√7টো নহয়, √7ও নহয়, 3√7ও নহয়। এইটো √7তকৈ এইটো 2√7 1 মোৰ, 3√7 এইটোতকৈ 1 মোৰ। গতিকে আটাইতকৈ সৰুটো হ'ব √7/2। গতিকে আমি যদি লক্ষ্য কৰো, আমাৰ অপশন কুৱেশ্যন নম্বৰ 2 শুদ্ধ উত্তৰটো হ'ব কি √7/2। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়িছো। সো কুৱেশ্যন নম্বৰ 3 টো কি আছে, যে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়। তো এ নম্বৰ অপশন 3 into 1/√3, অপশন বি √3 into 1/√3, অপশন সি √3 into 1/√2, অপশন ডি 2 into 1/√3। কুৱেশ্যনটো যদি ভালকে চাওঁ, যে অপৰিমেয় সংখ্যা নাই, অপৰিমেয় সংখ্যা নহয় মানে কি সংখ্যাটো পৰিমেয় হ'ব। গতিকে অপশন এ কি দিয়া আছে 3 into 1, সো 3/√3 যেটো আমাৰ অপৰিমেয় সংখ্যা। ঠিক একেদৰে আমি যদি অপশন সি টো চাওঁ, √3 into 1 মানে √3/√2 যেটো অপৰিমেয় সংখ্যা, 2 into 1 2/√3 যেটো অপৰিমেয় সংখ্যা। গতিকে অপশন বি দিয়া আছে আমাৰ √3 into 1/√3। গতিকে √3 into 1 মানে √3,
আর তলত থাকিলে √3 গতিকে √3 আমি যেতিয়া ডিভাইড কৰিম বা হৰণ কৰিম আমাৰ এনসাৰটো হ'ব 1 যেটো পৰিমেয় সংখ্যা গতিকে আমাৰ প্ৰশ্নটো হৈছে যে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় অপরিমেয় সংখ্যা নহয় ইয়ার অর্থটো হৈছে যে পরিমেয় গতিকে কারেক্ট অ্যান্সারটো হ'ব আমাৰ অপশন বি ঠিক একেদৰে আমি যদি 4 নম্বৰ কোৱেশ্চনটোলৈকে আগবাঢ়ো তো কোৱেশ্চন নম্বৰ 4 পি আৰু কিউ দুটা ধনাত্মক অখণ্ড সংখ্যা যদিহে পি সমান a কিউব b স্কয়ার আৰু কিউ সমান a b কিউব য'ত a আৰু b মৌলিক সংখ্যা তেন্তে পি আৰু কিউৰ গ সা ও হ'ব সো গ সা ও গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে পিৰ উৎপাদক কেইটা হৈছে a কিউব আৰু b স্কয়ার কিউৰ উৎপাদক হৈছে a b কিউব যেতিয়া আমাক যিকোনো দুটা সংখ্যা বা তিনিটা সংখ্যাৰ গসাগু ওলাবলৈ দিব তেতিয়া আমি সাধাৰণ উৎপাদকবোৰৰ যিটোৰ ঘাত আটাইতকৈ কম সেই উৎপাদকটো লম আৰু সেই সাধাৰণ উৎপাদকবোৰৰ পূৰণফলে হ'ব গসা ও গতিকে a কিউব b স্কয়ার আৰু a b কিউব দুইটাৰ ভিতৰত a সাধাৰণ উৎপাদক পিৰো আৰু কিউৰো a সাধাৰণ উৎপাদক গতিকে দুইটা সাধাৰণ উৎপাদকৰ ভিতৰত কম ঘাত থকা সাধাৰণ উৎপাদকটো হৈছে কি a আৰু b কিউব আৰু b স্কয়াৰৰ কম ঘাত থকা সাধাৰণ উৎপাদক হৈছে কি b স্কয়ার নিম্ন ঘাত অৰ্থাৎ গতিকে p আৰু q গসা ও হ'ব a b স্কয়ার that means option c ঠিক একেদৰে কোৱেশ্চন নম্বৰ 5 43 divided by 2 to the power 5 into 5 কিউব পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিৰ দশমিকৰ পিছত কেইটা অংক থাকিব গতিকে পৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হয় আৰু কিছুমানৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয় অবিৰত পৌনাপৌনিক হয় গতিকে দশমিক বিস্তৃতি কেতিয়া পৰিসমাপ্ত হ'ব যেতিয়া হৰটোক আমি 2 to the power n হৰক যেতিয়া আমি 2 to the power n into 5 to the power m আকৃতিত বা আৰ্হিত প্ৰকাশ কৰিব পাৰো তেতিয়া দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব আৰু দশমিকৰ পিছত কেইটা অংক থাকিব হেতুৰ কাৰণে আমি লক্ষ্য কৰিব লাগিব 2 ৰ সৰ্বোচ্চ ঘাত বা 5 ৰ সৰ্বোচ্চ ঘাত কিমান আছে একেবাৰে সহজতে আমি কৰিব পাৰো যে ইয়াতে 2 ৰ সৰ্বোচ্চ ঘাত কিমান আছে 5 যেহেতু আছে গতিকে এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতিৰ দশমিকৰ পিছত 5টা অংক থাকিব এতিয়া আমি আগবাঢ়িছো 6 নম্বৰ প্ৰশ্নটোলৈকে যদি গ সা ও a আৰু 8 ৰ 4 হয় আৰু লসাগু a আৰু 8 ৰ 24 হয় তেন্তে a ৰ মান হ'ব আমাক চাৰিটা অপচন দিয়া হৈছে 8 অপচন বি 10 অপচন সি 12 অপচন ডি 14 গতিকে এই কোৱেশ্চনছ বিলাক সমাধানৰ কাৰণে আমি এটা নিয়ম মানি চলিব লাগিব নিয়ম মানে এক প্ৰকাৰৰ সূত্ৰ সেই সূত্ৰটো হৈছে কি যিকোনো দুটা সংখ্যা লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণফল গতিকে লসাগু কার ওলাব দিছে a, 8 4 দিয়া আছে আৰু লসাগু 4 নহয় সরি লসাগু 24 গ সা ও a, 8 দিয়া হৈছে 4 যেহেতু লসাগু পূরণ গসাগু পূরণ গসা ও সমান সংখ্যা দুটাৰ পূৰণফল গতিকে সংখ্যা দুটা আমাৰ কি দিয়া হৈছে a পূৰণ 8 আৰু লসাগু দিয়া হৈছে আমাৰ 24 আৰু গসাগু আমাৰ 4 দিছে গতিকে a পূৰণ 8 আমাক লাগে a ৰ মান গতিকে 24 পূৰণ 4 যেতিয়া আমি 8 ৰে হৰণ কৰিম আমি a ৰ মান পাম গতিকে 8 3 গুণ 24 4 3 গুণ 12 এতেকে a সমান 12 আমাৰ এনসাৰটো হ'ব অপচন সি 12 এনেকুৱা ধৰণৰ অংক সমাধান কৰিবলৈ আমাক সংখ্যা দুটাৰ লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল এই বিধিটো আমি মনত ৰাখিব লাগিব এতিয়া আমি 7 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়িছো তো কোৱেশ্চন নম্বৰ 7 যদি পি আৰু কিউ দুটা পৰস্পৰ মৌলিক তেন্তে পি স্কয়াৰ আৰু কিউ স্কয়াৰ পৰস্পৰ মৌলিক অপচন বি পৰস্পৰ মৌলিক নহয় যুগ্ম হ'ব সি আৰু অপচন ডি কৈছে অযুগ্ম তো পি আৰু কিউ পৰস্পৰ মৌলিক সংখ্যা তেন্তে পি স্কয়াৰ আৰু কিউ স্কয়াৰ পৰস্পৰ মৌলিক হ'ব নে পৰস্পৰ মৌলিক নহয় নে যুগ্ম হ'ব বা অযুগ্ম হ'ব এটা আমি কি ধৰণে নিৰ্ণয় কৰিব পাৰো
ভাবিলো আমি p সমান 2 আৰু q সমান ধৰা হল 3 যেহেতু p আৰু q মৌলিক দুই মৌলিক সংখ্যা তিনি মৌলিক সংখ্যা এতিয়া যদি আমি p স্কয়ার কৰো p স্কয়ার কৰিলে 2 স্কয়ার 2 দুগুণ 4 q সমান 3 গতিকে q স্কয়ার যেতিয়া কৰিম 3 3 গুণ 9 এতিয়া 4 আৰু 9 4 আৰু 9 এই সংখ্যা দুটা পৰস্পৰ মৌলিক না পৰস্পৰ মৌলিক নহয় নে যুগ্ম নে অযুগ্ম এটা 4 সংখ্যাটো যৌগিক সংখ্যা বা যুগ্ম সংখ্যা 9 টো কি সংখ্যা ই আমাৰ যৌগিক সংখ্যা গতিকে পৰস্পৰ মৌলিক হ'ব নে পৰস্পৰ মৌলিক নহয় নে যুগ্ম হ'ব নে অযুগ্ম হ'ব 4 টো যুগ্ম কিন্তু 9 টো অযুগ্ম গতিকে c আৰু d হ'বই নোৱাৰে হলে দুইটাই হ'ব লাগিব গতিকে আমাৰ অপচনটো হ'ব অপচন বি পৰস্পৰ মৌলিক নহয় গতিকে দুটা মৌলিক সংখ্যা যদি দিয়া থাকে সেই মৌলিক সংখ্যা দুটাৰ বৰ্গ ললে সংখ্যা দুটা মৌলিক নহব পাৰে এটা আমি কোৱেশ্চন নম্বৰ 8 লৈকে আগবাঢ়িছো m যিকোনো অখণ্ড সংখ্যাৰ বাবে যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব গতিকে m যিকোনো অখণ্ড সংখ্যাৰ বাবে যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো আমাৰ কি হ'ব পাৰে গতিকে যুগ্ম অখণ্ড সংখ্যা বুলি যদি আমি কওঁ 2 4 6 8 10 12 16 ইত্যাদি 12 14 16 ইত্যাদি গতিকে যুগ্ম অখণ্ড সংখ্যা বুলি ক'বলৈ গ'লে আমি যদি 2m + 1 আৰ্হিটো ভাবো গতিকে 2 গুণ 2 যোগ 1 2 1 3 ই হল অযুগ্ম অখণ্ড সংখ্যা গতিকে ই হ'বই নোৱাৰে যদি m ৰ মান 1 দিও m = যদি আমি অপচন বি টো ভাবিলো m = 1 তেনে এইটো যুগ্ম সংখ্যা নহয় ঠিক একেদৰে m + 1 যদি আমি ভাবিলো অপচন ডি টো m ৰ মান 1 + 1 2 হ'ব m = 2 হলে 2 + 1 3 গতিকে কেতিয়াবা যুগ্ম পাইছো কেতিয়াবা কি হ'ব অযুগ্ম কিন্তু আমি যদি অপচন সি 2m অপচন সি 2m অপচন সি 2m গতিকে m ৰ জায়গাত যেতিয়া আমি 1 বহুৱাই দিম 2 গুণ 2 ঠিক একেদৰে m ৰ জায়গাত আমি যদি 2 বহুৱাই দিই 2 2 গুণ 4 m = 3 যদি হয় 2 3 গুণ 6 গতিকে m ৰ যিকোনো মানৰ বাবে 2m সদায় কি হ'ব যুগ্ম হ'ব আমাৰ কারেক্ট অ্যান্সারটো হ'ব অপশন সি 2m এটা আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 9 লৈকে তো কোৱেশ্চন নম্বৰ 9 আটাইতকৈ সৰু মৌলিক আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যাটো আমি পাইছো 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে কি 4 গতিকে 2 আৰু 4 ৰ গসাউ গতিকে 2 উৎপাদক হ'ব 1 পূৰণ 2 4 উৎপাদক হ'ব 1 পূৰণ 2 পূৰণ 2 গতিকে 2 আৰু 4 ৰ গসাউ সদায় কিমান হ'ব 1 টো আহিবই লগতে 2 আহিব গতিকে 1 দুগুণ 2 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি গতিকে আজি এমসিকিউ ক্লাস 10 ৰ ম্যাথছৰ চেপ্টাৰ বাস্তৱ সংখ্যা গতিকে বাস্তৱ সংখ্যাৰ লগত সংগতি ৰাখি আমি কিছু এমসিকিউ কোৱেশ্চনছ আজি আলোচনা কৰিলো আৰু বাস্তৱ সংখ্যাৰ লগত জড়িত আৰু বহুত বিভিন্ন ধৰণৰ এমসিকিউ কোৱেশ্চনছ আছে তো পৰৱৰ্তী ক্লাছবোৰত আমি আৰু এমসিকিউ কোৱেশ্চনছ বিলাক আলোচনা কৰিম যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী আগন্তুক পৰীক্ষাত যথেষ্ট উপকৃত হ'ব বুলি মই ভাবো আৰু মোৰ লগত জড়িত হৈ থাকিবলৈ মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব তো আজিলৈকে এৰিছো ধন্যবাদ